মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত ASUEPSUকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনৰ বৈঠক হ'ব শিক্ষামন্ত্ৰীৰ বৈঠকলৈ নিমন্ত্ৰিত নহ'ল কেএছে কাৰ্বি আংলং আৰক্ষীৰ জালত এইবাৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী উদ্ধাৰ 16 কোটি মূল্যৰ ড্ৰাগছৰ সৰবৰাহত জড়িত মহিলাও নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৱাহাটীত ASUEPSUকে ধৰি কেইবাটাও ছাত্ৰৰ নেতৃত্বৰে ৰাজ্য শিক্ষামন্ত্ৰীৰ 18 জুনত হ'ব বৈঠকত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষাত গুৰুত্বপূৰ্ণ আলোচনা বিলোচনা তথা দিহা পৰামৰ্শ হ'ব অহাকালি 18 জুনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ASUEPSUকে ধৰি ছাত্ৰ সংগঠনৰ নেতৃত্বৰে হ'ব লগা বৈঠকৰ সন্দৰ্ভত কেএছৰ টিভু জিলা কমিটিয়ে ASTC কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলত ছাত্ৰ নেতা বিষ্ণুৰাম ফাংছই অনুষ্ঠিতব্য চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেইটিমান পৰামৰ্শ কাৰ্বি ছাত্ৰ সন্থাৰ হৈ আগবঢ়ায় CBSE বোৰ্ড হওক বা CISE বোৰ্ড হওক বা অন্যথা বেলেগ ডাঙৰ বোৰ্ডেই নহওক পেণ্ডেমিক COVID-19ৰ পদ্ধতিটোলৈ চাই তেখেতে এক্সামটো বাতিল কৰা হৈছে ঠিক তেনেদৰে আমাৰ অসমতো ইমান দিন পাৰ হৈ যোৱাৰ পিছতো অসম চৰকাৰে বা বিজেপি চৰকাৰে বা অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজিলৈকে ডিচিশ্যন ল'ব পৰা নাই ৰিগাৰ্ডিং কেঞ্চেলেশ্যন অফ বোৰ্ড এক্সাম এই ক্ষেত্ৰত আমি কাৰ্বি ছাত্ৰ সংস্থাই দাবী উত্থাপন কৰিব খুজিছোঁ যে এডুকেশ্যন মিনিষ্টাৰে এক্সামৰ প্ৰতি পদ্ধতিটো অতি সোনকালে প্ৰস্তুতি কৰক নম্বৰ 1 পইণ্টটো মই ক'ব খুজিছোঁ কাইলৈ হ'বলগীয়া বৈঠকত এক্সামৰ প্ৰতি ASU লগতে আপোনাৰ EPSU লগতে অসম চৰকাৰে হ'বলগীয়া বোৰ্ড এক্সামৰ প্ৰতি আলোচনা কৰাৰ ক্ষেত্ৰত আমি কাৰ্বি ছাত্ৰ সংস্থা ডিফু ডিষ্ট্ৰিক্টৰ পৰা আমি কেইটামান দাবী উত্থাপন কৰিব খুজিছোঁ দাবী নম্বৰ 1টো হৈছে আপোনাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি হ'ব নালাগিব নম্বৰ 2 পইণ্টটো হৈছে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে কোনো কাৰণতে স্বাস্থ্যদণ্ডিত সমস্যাৰ সন্মুখীন হ'ব নালাগিব নম্বৰ 3 পইণ্টটো হৈছে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব এই দাবীটো আপোনালোকৰ মাধ্যমৰ যোগেদি আমি কালি হ'বলগীয়া বৈঠকত দাবী উত্থাপন কৰিব খুজিছোঁ লগতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক কেইটামান এপিল কৰিব খুজিছোঁ তেখেতসকলে অতি শীঘ্ৰে বোৰ্ড এক্সামটো প্ৰস্তুতি চলাওক প্ৰস্তুতি নচলোৱাৰ কাৰণত ছাত্ৰ ছাত্ৰীসকলে আজিলৈকে নিজৰ জীৱনৰ এম্বিশ্যনটো এই প্ৰেজেণ্ট চিটুৱেশ্যনৰ যিটো মেট্ৰিক কেণ্ডিডেট বা আপোনাৰ হাই ছেকেণ্ডেৰী এক্সামৰ কেণ্ডিডেটসকলে নিজৰ এম্বিশ্যনটো নিৰ্ধাৰণ কৰিব পৰা নাই লগতে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক জনাই দিয়ক যে অতি সোনকালে জনাই দিয়ক যে কেইটা বিষয়ত এক্সামটো দিয়া হ'ব বা গোটেইবোৰ বিষয়ত এক্সামটো দিয়া হ'ব এই পদ্ধতিটো অতি শীঘ্ৰে এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগুৱে অসমৰ জনসাধাৰণক বা অসমৰ ছাত্ৰ ছাত্ৰীসকলক জনাই দিয়ক উল্লেখ্য এই বৈঠকলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ASUEPSUকে ধৰি ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠনৰ নেতৃত্বক নিমন্ত্ৰণ কৰিছে কিন্তু দুখজনকভাৱে নিমন্ত্ৰিত নহ'ল কেএছৰ নেতৃত্বৰ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ ৰাজ্যত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান তুংগত উঠাৰ সময়তে কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিছে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী বোকাজান খটকটি থানাৰ অন্তৰ্গত পকা ফিল্ডত উদ্ধাৰ 2 কেজি 125 গ্ৰাম ড্ৰাগছ আন্তঃৰাষ্ট্ৰীয় বজাৰত যাৰ মূল্য 16 কোটি টকা
কাৰ্বি আংলঙৰ নৱনিযুক্তি আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত খটখটি এলেকাৰ পকা ফিল্ডত অভিযান চলাই উদ্ধাৰ কৰে 164টা পেকেট ড্ৰাগছখিনিৰ ওজন 2 কেজি 125 গ্ৰাম আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য যাৰ 16 কোটি এই সংক্ৰান্তত আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী নগা মহিলা সহ এজন নগা যুৱক আটকাধীন মহিলাগৰাকীৰ নাম টি.এছ. পাউনে বয়স 50 আনহাতে যুৱকজনৰ নাম হৈছে কেভেট চচা মফি বয়স 28 ধৃত কেভেট চচা মফিৰ ঘৰ নাগালেণ্ডত আনহাতে টি.এছ. পাউনেৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে উল্লেখ্য উক্ত অভিযানত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক সহযোগ কৰে বোকাজান SDPO জন দাস বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটিৰ OC মৌপ্লিক ব্ৰহ্মই Actually, we were working on this link since last 20 days. आप लोग को शायद याद होगा बरपथार में करीब 20 या 22 दिन पहले एक 60-70 सोप केसेस हमने रिकवर किए थे मोर देन 400 ग्राम्स सो वी वर वर्किंग ऑन दैट लिंक उस लिंक को फॉलो करते हुए हमें एक बड़े लीडर का पता चला शी इज़ अ लेडी पाउनी शी इज़ फ्रॉम ओरिजिनली फ्रॉम सेनापति डिस्ट्रिक्ट मणिपुर सो उस लिंक को वर्कआउट करते हुए आज ये सक्सेस हमको मिला जिसमें मोर देन 2 kg टू बी प्रिसाइज 2 kg 125 grams suspected heroin मिला this whole operation was planned and executed by SDPO John and then ROC Bokajan CRPF team IC Lavarijan it was a difficult operation because 20-22 दिन लगे and काफ़ी बार हमने एम्बुश करने का कोशिश किया बट वी वर नॉट सक्सेसफुल टुडे सुबह से आज लगे हुए थे हम लोग और फाइनली वी कुड गेट हेल्प एक बड़ा नेटवर्क था जैसे आपको पता है सप्लाई चेन का बट असम पुलिस लास्ट के 1 महीने से जितना ऑपरेशन कर रहा है तो उससे इनके सप्लाई नेटवर्क में कहीं ना कहीं एक ब्रेक आया है उसकी वजह से दे हैव बिकम लेस আনহাতে এই ঘটনাৰ সংক্ৰান্তত AS01 BY 9058 নম্বৰৰ এখন এল্টো আৰক্ষীয়ে জব্দ কৰে বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ অৱশেষত সুমিলা ৰংহাংপিৰ নিশংক হত্যাকাণ্ডৰ সন্দৰ্ভত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত 15 জনত বহিল শুনানি ওৱান মেন ইনকুৱাৰী কমিছনৰ আধাৰত মলয় বৰাৰ নেতৃত্বত হয় এই শুনানি তথা ৰায়দান কাৰ্য কাৰ্বি ছাত্ৰ সন্থা জাকাছ APSLCৰ নেতাকে ধৰি বিশিষ্ট ব্যক্তিসকলে সুমিলা ৰংহাংপিৰ হত্যাৰ তদন্তৰ সন্দৰ্ভত অনুষ্ঠিত ৰায়দান অনুষ্ঠানত ভাগ লয় এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় এইসকল নেতাৰ লগতে বিশিষ্ট ব্যক্তিসকলে তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যাৱতীয় তথ্যৰ ওপৰত আলোচনা বিলোচনা কৰাৰ লগতে সঠিক ৰায়দানৰ বাবে হেঁচা দাবী তুলি স্মাৰক পত্ৰও প্ৰদান কৰে এই সন্দৰ্ভত তদন্তৰ দায়িত্ব ভাৰলৈ সামৰেণলৈ অহা তদন্ত আয়োগ মলয় বৰাই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আপোনালোকে গম পাইছে এইটো আমাৰ সুমিলা ৰংহাংপিৰ যোনটো বহুত দুৰ্ভাগ্যজনক আমাৰ যোনটো ঘটনা হৈছিলে তাৰ প্ৰথম এটা আমাৰ 15 তাৰিখে হিয়াৰিং এটা হৈ গৈছিলে তাৰপিছত আমাৰ এটা ডেট দিয়া হৈছিলে এইটো কিবা লকডাউনৰ কাৰণে আমি আহিব অলপ অসুবিধা হৈছিলে আজি আমাৰ এই সাবমিশন ডেটটোত আজি উপস্থিত হৈ পেলাই আমাৰ উপায়ুক্ত কাৰ্যালয় আমাৰ ৱেষ্ট কাৰ্বি আংলঙত তাত আমাৰ ভালেমানকেইটা বহুতকেইটা দল সংগঠন আহিলে কাৰ্বি ছাত্ৰ সন্থা ছাত্ৰ সন্থাকে ধৰি প্ৰায়বিলাক যিমান বহু সংখ্যক ইয়াত সংগঠনখিনি আহি আজি তেওঁলোকৰ যোনখিনি দাবী চনত আছিলে সেইখিনি আমাৰ ইয়াত আমি আহি উত্থাপন কৰিলে আৰু আমি তেওঁলোকক আশ্বস্ত কৰিছোঁ যে আমিও অতি সোনকালে ক্ষিপ্ৰতাৰে হেতু যেহেতু আমি এনেকুৱা সময়ত আহি হিয়াৰিং এইটো বুজাই নহয় যে আমি বস্তুটো এটা কনক্লুজনত আনিব বিচাৰিছোঁ তো আমি অতি সোনকালে
এই আমাৰ গোটেই আমাৰ যোনটো আমি প্ৰতিবেদনখন আমি যুগুতাই উলিয়াম আৰু আমি গভৰ্ণমেণ্টৰ ওচৰত আমি এইখন ছাবমিট কৰিম। এইটোতো আমাকতো এতিয়া যোনটো ওৱান মেন এনকুৱাৰী কমিশ্যন আমি এইবিলাক ইনকৰ্পৰেট কৰিম, আমি সোমোৱাম, সংশ্লিষ্ট কৰিম। আমিতো আমাক এটা তদন্ত কৰি আমাক এখন প্ৰতিবেদন দিব দিছেতো, আমি নিশ্চয় এই কথাবিলাক বিভিন্ন দল সংগঠনে যোনবিলাক কথা উত্থাপন কৰিছে আমি আমাৰ প্ৰতিবেদন আমি সংশ্লিষ্ট কৰি আমি গভৰ্ণমেণ্টৰ ওচৰত ছাবমিট কৰিম। আনহাতে মৃত সুমিলাৰ পিতৃ মাতৃয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত দুখেৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে এতিয়াও তেওঁলোকৰ মৰমৰ কন্যা সুমিলা ৰংহাংপিৰ পোষ্টমৰ্টেম ৰিপৰ্ট এতিয়াও দিয়া নাই। Pinan organisation natum tananche tongdon lo ami menam dam sta pilo nitum video clips ala kopima ala coverela audio tai tado kopima itu ya an kenil tum kopima ai kapangrum tang evidence kapangrum tang an kenil itu hin pen submit lo pini la pen nilitum sme demand lo je paprap jin pen la so case bang pajur ni la pen isi justice mat longwek ni phasi te pivek ni apusi nilitum hin pen di mana la pen hala jitu postmortem report bang non tanang tipere halo so postmortem report se tane tum paprap jin penang pini pusina nang pilo sa non ciklo yon ni kip kipeng po bon non sa postmortem report bang nang pipelang pasi la so postmortem report bang tanang pisragi phansi nil tum pen hang control la pen an hormu bang ke la son se jitu asport long kidun rek de SP DSP tum han bang ke nogong pen transfer at lo asport long dun rek tum han transfer at la support nili tumhin pen pini dun lo lampak lang dun lo is leading to the death of Sumila Ronghangpi বুলি তাত এনকুৱাৰী কমিশ্যনত এটা কথা লিখা আছে। কি কৰিব তেওঁলোকে, কি এনকুৱাৰী কৰিব তেওঁলোকে তেওঁলোকে জানিব খোজে কিহৰ কাৰণে এই ল'ৰা ছোৱালীবিলাক প্লেইন ডিষ্ট্ৰিক্টলৈ গৈ পেলাই তাত কিয় চাকৰ হৈ পেলাই তাত থাকিবলগীয়া হৈছে আৰু কিয় মৰিবলগীয়া হৈছে। কাৰণটো হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট এডুকেশ্যন ছিষ্টেমটো গোটেইখিনি ধ্বংস হৈ গ'ল। স্পেচিয়েলি 2002 চনৰ পৰা এই স্কুলটো 6 শিডিউল মতে প্ৰাইমেৰী এডুকেশ্যনটো ইনহেৰেণ্ট ছাবজেক্ট, তাৰমানে কাউন্সিলে কৰিবই লাগিব, এইটো কাউন্সিলৰ হাততে আছে। Kadok kawesita labang la so bor thakura tum hansi koirin lo labang ke la tum kapiti la pen ke la kadok kawe evidence kapa hinoji hansi me kai chok pusi dolo la pen ke haladak bang rong isi adung arai ke do tumanta la so su ke arengang se cheklo joni jon thom la son dolo pusi pulo la si ke chengsi ke nilitum pini ke dake joint action committee for autonomous state la pen la so autonomous so jakas along ke do song troxi atum pensil adag wang lo song troxy ke Karbi Student Association lo la pen KFA lo KSYC lo la Kuya lo la pen Kaya lo KSU lo KNA la song troxy pensinel itum pini memorandum pidun lo la pen la so kechengsi public hearing ke roha long sidolo ke damtang kresi mea chiklu la ta hala phi ke la lockdown kadu pen pini dak nang bilo la si esona lam bang ke alang litum phan chuning ri lo ningarong lo ladak lok la so public hearing nang ki biapot sitake kopine ki sung alam dokok busipulo hala a committee a head a hempu abang binong bang ke pini nang dunde la si nilitum ninge teke ala committee a hempu bang nang dun wegi pusi ning thelo la si pan kai lu pen sita wanglo tanang dunde pusita alu bang nilitum pidun lo la pen so bang ke la so kapiti Sumila Ronghangpi phan kapiti bang nilitum unan ke pinrem lo pi aprang bena pinrem mo lo pen pilimang so committee ang no sita pinrem lo la pen la ka choklem vek atuma bang aphan ke arona teng pen kangsai pe me la pen ke adayaring pusita me punishment pusita me munon phi bang anut ka prek atum pachoklem hai he pin an la son adayaring la pen ke punishment ka pi phansi nilitum ke সুমিলাক জমৰ যাতনাতে হত্যা কৰা হত্যাকাৰী দয় বৰঠাকুৰ পিতা পুত্ৰক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী কৰে সুমিলাৰ পিতৃয়ে। হমেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে সমানিক প্ৰিয়তিৰ।
pokchukor jinjin da nangna igar koi bong manai wang sarak thani pokchukor ong ko pipono bong pipolote igar koi ni pokchukor eluti men do nang nam bidam thani chichakun elo ajo pordo loge bong pharmacy jingkela po bunan ke dam lang no hi kilong bang pujimini Pokchokor dawai nang pidun tha Ladakh tok 24/7 open pu zero anteng puluman Nanglitum Ajat Apor Lapen Ajat Arni Lewang Sitame Nilitum Alon Medical Store ke 24/7 Ingpu Ponlo Lahan lo Alon Medical Store Ejeng si Karbiang Bongpen Kang Pucheng Pharmacy Labangso Pharmacy rake 24/7 Ingpu Lapen Ajat Adawai le nang jisita Ladakh long ponikji Lapen kilong le adawai nangli order pikang lote Prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nangli tumtame Humrig non Anso se kachini jiaphan aber kipya number along Humrig tame বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ইজি মানিৰ পিছত দৌৰি দুদিনমানৰ ভিতৰতে ধনী হোৱা সপোন দেখি হাবাথুৰি খোৱা একাংশ কৰ্ম বিমুখ লোকসকলৰ বাবে আত্মনিৰ্ভৰশীল হোৱা জ্বলন্ত উদাহৰণ এইসকল লোক নিজৰ কঠোৰ পৰিশ্ৰমেৰে উপাৰ্জন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে উপাৰ্জনৰ বাট কেনেকৈ নিজে সাজিব পাৰি তাক দেখুৱালে নিলিপ সমষ্টিৰ পিছপৰা অঞ্চলৰ নিবাসী বিপুল ৰাভাই Ruplin Ingtipi, Assistant Pastor Daniel Bear পিছতে সম্পত্তি নিলিপৰ সতিয়না নিবাসী বিপুল ৰাভাই বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে এই সকল ব্যক্তিয়ে কৰ্মৰ লগতে স্বাৱলম্বনৰ সঁচা নিদৰ্শন দাঙি ধৰিছে হাজাৰ হাজাৰ সাধাৰণ ৰাইজৰ আগত এওঁলোকে হৈছে সমাজৰ প্ৰকৃত নায়ক হয় আজিৰ এই প্ৰতিবেদনৰ নায়ক হৈছে বিপুল ৰাভা ৰাভাই কেৱল মাত্ৰ 1 বিঘা মাটিত কবি জলকীয়া বেঙেনা কেৰেলা লেচেৰামা আদিকে ধৰি ভিন্ন তৰহৰ খেতি কৰে আৰু এই 1 বিঘা মাটিত কৰা খেতিৰ শাক পাচলি বিক্ৰী কৰি বিপুল ৰাভাই উপাৰ্জন কৰিছে 1 লাখ টকা ইয়ালৈ বস্তুবাংগে যেনিবা নি বজাৰ দাম পহানা মুৱান প আছালাং প পিয়ান আছালাং দেখেন আকু কসনমা কিছুমান আমুং গেলা সন 2 নম্বৰ দা দুদু পিয়ান 2 নম্বৰ মানে কম দামি সন নিংকান কা নাংলি লাসন থা খান কেনকে লাসু ani tamne ni fast ke ningkani thomo ni asap plan ke non la ningkan himi bang ke pinilu asap pathi mucol ke plan bang nali kedam tang pen pipi hano nali klem tang kubi lason kubi hantarbu akula ফুল বান্ধা পয়ালে সহি ক্লেম পিয়ালে nali labang so ke klem hanang li phan koman nang phanang chirap dun bang do ma sarkar pen chilo kape thangta bi nali no da bang so ke klem nang li pipi han ladak tem pon non non bang ke bhendi kerala jene ba sausu hansu da du hen da du pian soniale nang li lanon ke klem la chiri kon do lo nang li jene ba la ke chiri sisu se dei non klem da te la ke klem bang ke nang li koma koson pe senang li la bang so ke klem bang ke nang li nuvet si klem ma nang li phanasona than ke chiram bang do ma koson pe senang li ba ban adang thenang li pachin ponong pa ba jene ba la inut bahini ni chirapon lo hajira pon lu piale aku baki ge le ni tha piale jene ba ni than pon pola hajira tum phana laptu si pini nai piale গ্ৰাহকৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাসায়নিক সাৰ প্ৰয়োগেৰে অধিক উৎপাদনৰ আশা নাৰাখি বিপুল ৰাভাই গোবৰ প্ৰয়োগ কৰে শাক পাচলিৰ খেতিত সাংবাদিকৰ আগত সহজ সৰল বিপুল ৰাভাই ব্যক্ত কৰে যে কোনো লোকে শাক পাচলিৰ খেতিৰ সন্দৰ্ভত কিবা শিকিব বা বুজিব খুজিলে তেওঁ নিশ্চয় আনন্দেৰে শিকাব কৈলামাটিৰ পৰা পিটাৰ টেনৰ ৰিপৰ্ট কাট নিউজ পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ যোৱা নিশা বনৰীয়া হাতীৰ জাকটোৱে চচেং থেন্তা সমষ্টিৰ অন্তৰ্গত পাৰ্ক পাহাৰৰ লাংথে গাঁৱৰ নিবাসী জেনচিং ইংহিৰ গেলামালৰ দোকান লণ্ডভণ্ড কৰে
যোৱাকালি দুপৰ নিশা প্ৰায় 2 বজাত বনৰীয়া হাতীৰ জাকে পাহাৰৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনা অঞ্চলত আহে পাৰ্কো পাহাৰৰ লাংথে গাঁৱৰ নিবাসী জেনচিং ইংহিৰ গেলামালৰ দোকান লণ্ড ভণ্ড কৰি বয় বস্তুসমূহ সিঁচৰিত কৰি পেলায় হাতীৰ জাকটোৱে কেৱল দোকানৰ সামগ্ৰী লণ্ড ভণ্ড কৰাই নহয় বাৰীৰ আম কঁঠাল কল আদি ফচলো খাই তহিলং কৰে এনে পৰিপ্ৰেক্ষিতত একমাত্ৰ দোকানখনৰ ব্যৱসায়ৰে পৰিয়াল চলোৱা দোকানৰ মালিক জেনচিং ইংহিয়ে পৰিষদৰ CM তুলিৰাম ৰংহাং আৰু স্থানীয় MSC কাছে ৰংপিপিৰ পৰা সহায় প্ৰাৰ্থনা কৰিছে আনহাতে এই ঘটনাক খবৰ ল'বলৈ স্থানীয় বন বিভাগৰ কোনো কৰ্মচাৰী উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে অৰুণলেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ